নকলি আৰু বাই বাই Hello guys, welcome back to my YouTube channel again and hope all are you doing absolutely well. So এতিয়া আমি অকমান এনে ইভিনিং ৰাইডত ওলাইছোঁ আমি মানে এতিয়া বৰ্তমান অকল মই আছোঁ আৰু বাকী হান্টাৰ ঋতুপৰ্ণহঁত আহি আছে বৰহলা ফিল্ডৰ পৰা তো এতিয়া ৰজাবাৰী ফালে যাওঁ তো এতিয়া গৈ হান্টাৰহঁতক লগ কৰি লওঁ এণ্ড হান্টাৰৰ এতিয়া মানে তাৰ যোনখন MT-15 আছিল তাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং গুচি গ'ল মোৰ এতিয়ালৈকে মানে 500 কিলোমিটাৰ চলিছে 512 কিলোমিটাৰ মোৰ কেতিয়াকৈ মানে ফাৰ্ষ্ট ছাৰ্ভিচিং হয় মই সেইটো কাৰণেহে ৱেইট কৰি আছোঁ আৰু জল্দিছে কৰিব বিচাৰিছোঁ কিন্তু কিলোমিটাৰ নুঠিছে এণ্ড গাইজ মোৰ লাষ্ট ভিডিঅ' যোনটো মানে কাৱাছাকি 650ৰ মই ভিডিঅ' দিছিলোঁ ন তো সেইটোত কেইজন মানে কমেণ্ট কৰিছে মানে এইখন বোলে ছুপাৰ বাইক নহয় তই একো নেজানো নেমেল তো মানে ছুপাৰ বাইক কি তোমালোকে আচলতে তাৰ আগতে ডেফিনেশ্যনটো জানিব লাগিব তো মেইন কেছ মানে ছুপাৰ বাইক কাক কয় আৰু ছুপাৰ বাইক সেইখনক কয় যোনখন মানে তোমাৰ 200 স্পীড ক্ৰছ কৰিব পাৰে আৰু আমাৰ এইবিলাক নৰ্মেল বাইক এইবিলাকতো 200 ক্ৰছ কৰিব নোৱাৰে ন ঠিক আছে টুইন চিলিণ্ডাৰ হয় ছুপাৰ বাইক নহয় এখন তো টুইন চিলিণ্ডাৰ বা V4 ইঞ্জিন এতিয়া দোকানীবিলাক আহে এইবিলাকতো 1000 cc লৈকে আহে সেইবিলাক কি ছুপাৰ বাইক নহয় নেকি তো তেনেকুৱা কথা যোনবিলাক মানে 200 স্পীড ক্ৰছ কৰিব পাৰে ন সেইবিলাকে ছুপাৰ বাইক বুলি কোৱা হয় তো গাইজ সেইকাৰণে মানে তোমালোকে কমেণ্ট কৰাৰ আগত মানে অকণমান ৰিচাৰ্চ কৰি ল'বা নহ'লে মানে আৰু যদি মোৰ ডেফিনেশ্যনটো ভুল হৈছে তো তোমালোকৰ মতে কিয় সেইখন ছুপাৰ বাইক নহয় তো তোমালোকে এটা মানে জাষ্ট কমেণ্ট কৰা কিয় সেইখন ছুপাৰ বাইক নহয় ক'বা চাগে তোমালোকে পেৰেলেল টুইন কিন্তু সেইখন 200 ক্ৰছ কৰে ন 200 ক্ৰছ কৰা যিমান বাইক আছে মানে সেইবিলাক চব ছুপাৰ বাইকতে পৰে তোমাৰ এতিয়া 650 গ'লে তোমাৰ কণ্টিনেণ্টেল 650 আছে ৰয়েল এনফিল্ডৰ কিন্তু সেইখন ছুপাৰ বাইকত নপৰে সেইখনো টুইন চিলিণ্ডাৰ কিন্তু সেইখন মানে টপ স্পীডটো 200 যাব নোৱাৰে আৰু সেইকাৰণে এখন ছুপাৰ বাইক কেটেগৰীত নপৰে অ'কে গাইজ তো এতিয়া হান্টাৰখন মানে বহলাৰ পৰা আহি আছে আৰু সিহঁতি আহি পোৱাহিয়ে নাই তো এতিয়া আমি ধৰ্মেন্দ্ৰহঁতৰ ঘৰৰ ওচৰতে ৰখোঁগৈ তো সেইখিনিলৈকে আহিব আৰু সিহঁতি আৰু এইকেইটা ৰাস্তাত মানে এতিয়া কৰ্ণেং চৰ্ণেং ল'বলৈ ভয় লগা হ'ল মানে ইমান মানে ৰাস্তাটো সৰু ন আৰু গাড়ী চাড়ী খুব আহি থাকে এইটো ৰাস্তাত ডিপুহে কৰ্ণেং ল'ব পাৰে একচুৱেলি মানে ময়ো বাৰু খালি মানে মোৰ ভয় লাগে এইবিলাক ৰাস্তাত ইমান সৰু ৰাস্তা ন আৰু গাইজ মোৰ মানে এটা মই নিজে মানে লিমিট বান্ধি থৈছোঁ মানে মোৰ বাইকখন চাবা তোমালোকে এতিয়া 6000 RPM ক্ৰছ কৰিলে মানে এইটো হোৱাইট লাইটটো ব্লিংক কৰি দিব সেইটো হোৱাইট লাইট ব্লিংক কৰি দিলে দেখিলা এতিয়া মানে এইখনত যোনটো TFT মিটাৰত আহিলে ন ইয়াত মানে RPMটো ছেট কৰিব পাৰি তো মই সেইকাৰণে গিয়াৰ শ্বিফটিং লাইটটো মানে 6000 RPMত ছেট কৰি থৈছোঁ নহ'লে মানে মই নিজে কেতিয়াবা বেছি দবাই পাওঁ ন তো সেই লাইটটো জ্বলি গ'লে মানে মই গম পাই যাওঁ আৰু যেতিয়া মানে এইখন 1K পাৰ হ'ব তেতিয়া মই ইয়াৰ লিমিটটো বঢ়াই দিম গাইজ তো আকাশ আহি পালেহি আৰু আকাশে বহুত আগত গৈ আছে মানে সি তো তাৰ ভাগত এতিয়া ছাৰ্ভিচিং গ'ল ন সি মানে পূৰা ফূৰ্তিত আছে আৰু পূৰা ভিভিয়ে কিন কৰা চলাই আছে এইটো উত্তমকো লগ পালোঁ হা হেলমেট ক'ত তহঁতকেইটা হেলমেট পিন্ধি ফুৰিবা ব্ৰ' তোমালোকক কৈ কৈছোঁ এনেকৈ মানে য'ত আহিলে ন হেলমেটটো মানে লৈ ফুৰিবা তো হেলমেটটো তোমালোকৰ নিজৰ ছেফটিৰ কাৰণে ন আৰু মই কৈ আছিলোঁ ইয়াৰ এতিয়া মানে ভিভিয়ে কিন কৰা বেয়া চলাইছে ল'ৰাই এই অঁ ময়ো চলাম ৰ 1000 কিলোমিটাৰ গৈ লওক মানে ফাৰ্ষ্ট ছাৰ্ভিচিং নোযোৱালৈকে মই কৈছোঁ ন মোৰ বাইকখন মানে একদম পূৰা মৰমত চলাব লাগিব একদম পূৰা ফুল ৰানিং পিৰিয়ডত তো এতিয়া মানে বহুত ভাবি চিন্তি লাষ্টত এটা প্লেছত ডিচাইড হ'ল তো এতিয়া আমি যাওঁ পহুকটীয়া ফালে আৰু তাতে মানে পাহাৰ ফালে যাওঁ অকণমান দিনে চিল কৰিবলৈ তো মই তোমালোকক কৈছিলোঁ মানে বাইকৰ ৰানিং পিৰিয়ডটো মানে কেনেকৈ মেইনটেইন কৰিব লাগে তোমালোকক এটা টিপছ দিছোঁ মই জানো মোৰ অডিয়েঞ্চ মেক্সিমামে অনাৰ্ছ মেনুৱেলখন কোনো ভালকৈ পঢ়ি নাচায় তো মই পঢ়ি চালোঁ তোমালোকৰ কাৰণে বাইকখন তোমালোকে 1K মানে 1000 কিলোমিটাৰ নোহোৱালৈকে মানে না একেটা স্পীডতো চলাই থাকিব নালাগে আৰু খুব মানে দবাব নালাগে একেটা স্পীডতে মানে কনষ্টেণ্টলি চলাই থকা ন তেতিয়া মানে কি হ'ব তোমাৰ মানে বাইকখন পিছলৈ মানে পিক আপটো নোলোৱা হৈ যায় যে কিছুমান গাড়ী কয় তো সেইটো কাৰণে কনষ্টেণ্ট এটা স্পীডত চলাই থাকিব নালাগে তো স্পীডটো মানে আপ ডাউন হৈ থাকিব লাগে এতিয়া মই 50ত গৈ আছোঁ ধৰা অলপ দূৰ গৈ আকৌ 60 70 কম বেছি কৰি দিব লাগে আৰু উত্তমৰ বাইকত এইফালে লাগি আছে একটা আৱাজ শুনা আৱাজ চাউণ্ড শুনিলে একদম মানে আল্টিমেট লেভেলৰ চাউণ্ড দিয়ে গাইজ পাহাৰ পাই গ'লোহি আৰু এতিয়া এহেঁতি জানিব ওপৰলৈ যায় নে নাযায় তো ওপৰলৈ গ'লে ভাল লাগিব অকণমান খালি বাইক মানে আজি ৱাছ কৰি আনিছোঁহে মানে আকৌ গ'লে এতিয়া লেতেৰা হৈ যাব সেইটোৱে বেয়া আৰু মানে অ'কে গাইজ তো এতিয়া আমি এয়া চোৱা MT চুইচ কৰিলোঁ আৰু ইয়াৰ এতিয়া ফাৰ্ষ্ট ছাৰ্ভিচিং গ'ল তো ইয়াৰখনত মানে পূৰা ফালিব পাৰি তো এতিয়া সেইকাৰণে MT চলাইছোঁ অলপ তোমালোকক কিলোমিটাৰ দেখাইছোঁ আৰু ইয়াৰখন মোতকৈ 5 দিন আগত লোৱা কিন্তু এই এতিয়ালৈকে 1334 কিলোমিটাৰ চলাই দিলে মানে 220 ফ্লাই বাইক তো এতিয়া আমি বহলা গৈ আছোঁ আৰু বহলাত মানে কিবা ঘুগুনি খাওঁগৈহে পূৰা ভোক লাগিছে মানে এণ্ড গাইজ মই ভাবি আছোঁ মোৰ মানে মোৰ ভাগৰ যোনটো শ্বেডত লগা HZG ফগ লাইট আছিল ন তো ফগ লাইটযোৰ মানে মোৰ ৰিঅ'ত লগাই লওঁ বুলি ভাবিছোঁ
আৰু ৰিঅ'ত লগালে তোমালোকে কমেণ্ট কৰা কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব। তোমালোকক একদম ফ্ৰেংকলি কৈছোঁ হা, মানে তোমাৰ ডিউকতকৈ মানে R15 মই লাইটৰ পোহৰটো মানে অলপ কম লাগিছে, তো সেইকাৰণে মানে ডিউকৰ পৰা এৰুৱাই পেলাই R15 লগাই ল'ম বুলি ভাবিছোঁ। নাই 220 নোৱাৰিম, 220 লেজেণ্ড হয়, লেজেণ্ড। ধৰ্মেন্দ্ৰক 220 নোৱাৰি মানে, ধৰ্মেন্দ্ৰ ইয়াত 220 ন পুৰা মানে 220 ইয়াত ব্লাডত সোমাই আছে। ময়ো পাৰিলোঁ হ'লে কিন্তু MT লৈ, কিন্তু এটা কাৰণ হ'ল মানে মোৰ লগত পিলিয়ন আছে। মই অকলে হ'লে খালি মোক নোৱাৰিবি। টাৰ্ণিঙত আমি মেইন আৰু মোৰ এইখনত কি হ'ল মানে লিমিটাৰটো মই মানে নাজানো, লিমিটাৰটো কিমানত আহিছে মানে গমেই নাপাওঁ। বাকী কিন্তু যদি মানে তোমাৰ ট্ৰেফিক ফিল্টাৰ কৰিবলৈ হয় নহয়, ট্ৰেফিক ফিল্টাৰ কৰিবলৈ মোৰ এইখনৰ লগত নোৱাৰে, তাৰ হওক বা ৰিঅ' হওক নোৱাৰে। আৰু মই এই হৰ্ণটো আৱাজ শুনাবে গাইজ, তামাম দিয়ে মানে। ধৰ্মেন্দ্ৰ কলি আৰু বাই বাই। অ'কে আল্টিমেট পালন কৰিছে। আল্টিমেট কৈছোঁ নহয়, MT বেষ্ট আৰু মানে। এণ্ড গাইজ হাণ্টাৰক চোৱা, হাণ্টাৰহঁত তেতিয়ালৈকে আহিয়ে পোৱা নাই। মানে এটা কথা ভাল লাগিছে, খালি মোৰ ফাৰ্ষ্ট চাৰ্ভিচিং নাযোৱা ন, তেতিয়ালৈকে সিহঁতি মানে ফালাফালি কৰা নাই। মই বোলো জল্দি আমি ফালি দিলোঁ ন, ই বোলো চাৰ্ভিচিং গুলি মাৰিব এতিয়া, ফালিব বোলো। এই গম পাইছোঁ মই, তো গাইজ সিহঁতি মানে লাহে লাহে আহিছে, সেইটো কথা ভাল লাগিছে। খালি কি কৈছে কৈ দিয়া, ভিডিঅ'ত কৈ দিয়া। কমেণ্ট কৰিব কৈছে সিহঁতি, মানে 1K সোনকালে লাগে কৈছে, নৰ্মেল কৰি দিব কৈছে বাইকখন। অ'কে গাইজ, তো এতিয়া ওলালোঁ আৰু পূৰা টিপটপ মানে ঘুগুনি খাই ল'লোঁ। এণ্ড এতিয়া ঘৰলৈ গৈ থকা কথাই আৰু মই যোনটো তোমালোকক ফগ লাইটৰ ইছ্যু কথা কৈছিলোঁ, তোমালোকৰ চোৱা মানে লাইটটো ইমান মানে পোহৰটো খাচ নহয়, তো সেইকাৰণে মানে বেলেগ ফগ লাইট লগাম। কাইলৈ পৰহিলৈ মানে লগাই ল'ম চাগে। আমাৰ নিৰঞ্জন ব্ৰ NS 200 ৰেচ RPM। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব। তো বাই বাই গাইজ, so we see you in my next video. Till then, bye bye.